এইটো চকৰি এয়া কাপোৰৰ মেলা। হেল্ল' গাইজ, আমি এতিয়া গৈ আছোঁ মৃত্যুঞ্জয় মন্দিৰত। আমাৰ ঘৰৰ ওচৰতে হয়, বেছি দূৰ নহয় বাৰু, 1 কিলোমিটাৰ আঁতৰত। 1 কিলোমিটাৰো নহয়। আপোনালোকে জানে মৃত্যুঞ্জয় মন্দিৰৰ কথা, আপোনালোকক কি ক'ম, আপোনালোকক দেখুৱাম, চাই থাকিব খালি, আমি গৈ আছোঁ। আমি আহি পাই গ'লো সি মন্দিৰ, সেইটো চাওক। এয়া চাওক দোকান বজাৰ, মেলা হ'ব। পিনে এয়া চকৰি লাগি আছে। ৰাইজ পুৰা মানুহ ভিৰ, আজি দেওবাৰ কাৰণে পুৰা মানুহ ভিৰ, বাট নাই মানে মানুহৰ পৰা। আমি হ'লো লোকেল ব্লগাৰ, মন্দিৰৰ ওচৰৰে। আমাৰ ঘৰৰ ওচৰৰ পৰা 1 কিলোমিটাৰো নহয়। 1 কিলোমিটাৰো নহয় না, আমি সদায় আহো না। জম দিছে। আমি এতিয়া চকৰিৰ ওচৰত গৈ আছো। চকৰিৰ ওচৰত গৈ আছো আমি এতিয়া চকৰিৰ ওচৰত পাই গলো আহি। মন্দিৰৰ মানে মেলা পাতিছে না, মেলা আজি এইবিলাক চকৰি ঢেৰ কিবা কিবি আহিছে, আপোনালোকক দেখুৱাম, চাই থাকিব, মজা লাগিব এইবাৰ, চাই থাকিব আপোনালোকে, মই দেখুৱাম। এয়া চাওক, এইটো চাওক ডাঙৰ চকৰি, আৰু সিফালেও আছে, মই এটা এটাকে দেখুৱাম আপোনালোকক। এইটো চকৰি, এইফালে এইবিলাক দোকান। এইটো আছে, এইখন ৰেল চলি আছে। এইফালে এয়া এখন ৰেল। এইফালে এয়া মেলা ষ্টাৰ্ট হ'ব 14 তাৰিখৰ পৰা, আৰু এতিয়া মানে এইবিলাক বস্তু পাতি চব বনাই আছেতো, সেইটোতো ভাল লাগিব। আৰু আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। এইফালে ধৰি লওক এইখিনি এইবিলাক আছে। এইখন প্লেন, হেলিকপ্টাৰ, সেইটোৱে চকৰি, এইটো এটা চকৰি হ'ব বে, বনাই আছে। এইফালে এইটো ডিঙি ভাঙা, টিকেটালত যে ডিঙি ভাঙে বে, ডিঙিডাল ঘটককে মাৰে। এইফালে এইটো চকৰি বনাই আছে, ফিটিং কৰি আছে, হোৱা নাই। ফালে সেইটো সৰু ল'ৰা ছোৱালীৰ কাৰণে ডিটেইলছ। এইখন এখন ট্ৰেইন, এইবিলাক এইবাৰ বহুত মজা লাগিব মেলাত। মানে কি কম আৰু তোমালোকক বন্ধু, এইডাল বাৰু উঠিয়ে আছে মই। আৰু কিবা এটা কৈ দিয়া, কেনেকুৱা ফিলিংছটো কেনেকুৱা লাগিব? ভাল লাগিব। আৰু এই সৰু ট্ৰেইনখন আহিছে ন, এইখন এইবাৰ ভাল লাগিব। 14 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, আৰু তাত তেতিয়াহে ভাল লাগিব, তেতিয়া মানুহৰ ভিৰ হ'ব। আমি আহি পাইছোহি, এতিয়া মানে দোকান বজাৰবিলাক য'ত হ'ব সেই জেগাডোখৰ পাইছোহি, আপোনালোকক দেখুৱাম, চাব। এইবিলাক দোকান, এইবিলাক দোকান এতিয়া খালী হৈ আছে। 14 তাৰিখৰ পৰাহে হ'ব মেলা। এতিয়া মানে কাপোৰৰ মেলা, এইবিলাক কাপোৰ চাই লওক।
কোনোবা যদি আহে আহিব পাৰে কিনিবৰ কাৰণে। গাইজ এতিয়া আমি ঘৰলৈ যাব ওলালোঁ, আপোনালোকক দেখুৱালোঁ মেলাখনৰ হেৰিবিলাক। মেলা আৰম্ভ হোৱা কেতিয়া বাৰু দেখুৱাম কেমেৰা বন্ধ আৰু যাওঁ আৰু ঘৰলৈ যাওঁগৈ।